হাই ওয়েলকাম বেক টু মাই ফার্স্ট এণ্ড অনলি চেনেল ভইচ অফ ভৈৰাগুৰি। আজি আচলতে আমি পথাৰৰ ফালে ওলাই আহিছোঁ আৰু মোৰ লগত আছে এয়া গৰমত বহি আছে, কি কৰিব আৰু যি গৰম। আমি আজি ওলাই আহিলোঁ বাৰীৰ পিছফালে এডাল গছ আছে, দেখা পাইছে, খুব ছায়া, আৰু এইখিনি তামোল বাৰী, এইখিনি চব তামোল বাৰী। আজি আমি ওলাই আহিছোঁ, মানে জলকীয়া খেতি অলপ কৰিছিলোঁ, তাতে বহুত জংঘল হৈছে, তো জংঘলখিনি চাফা কৰিম বুলি ভাবিলোঁ। এয়া দেখা পাইছে, এইখিনি চাব পাৰে, খালি ইয়াত জলকীয়া বহুত জংঘল হৈছে। আৰু এই ওচৰতে অলপ খেতি কৰিছিলোঁ, এবাৰ নিজে খেতি কৰিছোঁ প্ৰথমবাৰৰ কাৰণে। তো নিজে কৰা খেতিৰ ফলবিলাক অলপ খায়ো ভাল লাগে মাজে মাজে। তো দেখা পাইছে এইবিলাক কোমোৰা আছিল, বহুতকেইটা বিক্ৰী কৰি দিলোঁ আজি ৰাতিপুৱা। আৰু দেখিছে কোমোৰা, এয়া ফল তাৰোপৰি ইয়াত আছে এইবিলাক সৰু সৰু পুলি, আপোনাৰ এই কুন্দৰী বুলি কয়, এই কুন্দৰী খেতি কৰিছোঁ, কিন্তু লগাই নাই বৰ্তমানলৈ। আৰু এই কোমোৰা এইটো ডাঙৰ হৈছে, এইটো খাব পৰা হৈছে, এইটো আজি লৈ যাব লাগিব, লৈ যাব লাগিব। শুকুনা মাছেদি খাব মজা হ'ব। তাৰপিছত দেখিছে আপোনালোকে, এই আমাৰ খেতি, ইয়াত কেইডালমান ভেন্দিও ৰুইছিলোঁ এনেকৈ সিধাকৈ। ভেন্দি খালোঁ, প্ৰায় বহুত দিলে, প্ৰায় 10-12 দিনৰ পৰা খাই আছোঁ, সদায় এসাঁজ ওলায়। আৰু তাৰোপৰি এইবিলাক দেখা পাইছে, মই অলপ মোবাইলটো কৰি আপোনালোকক দেখাই দি আছোঁ। চাওক সেয়া আমাৰ খেতি। এইখিনি খেতি প্ৰায় 4 মাহ আগতে কৰিছিলোঁ। ফল পালোঁ, বহুত ফল পালোঁ, বিক্ৰীও কৰিলোঁ, ঘৰতো খাব পাই আছোঁ, নিকিনাকৈ খাই আছোঁ আৰু কিবাকৈ। এইবিলাক বিলাহীৰ পুলি লগাইছিলোঁ, এই বিলাহীৰ পুলিখিনি ভালকৈ নহ'লে। দেখিছে এইখিনি তামোল বাৰী, এইখিনি তামোল প্ৰায় 300-400 ডাল তামোল আছে ইয়াত। এইখিনি এডাল নেমু টেঙা লাগিব ধৰিছে ভালকৈ, এবাৰ লাগিছে প্ৰায় 100-150টামান লাগিছে এডাল গছত। এডালো চাব পাৰে নেমু টেঙা। এতিয়া অলপ মই ইয়াতে জলকীয়াখিনি অলপ নিকাব লাগিব, কোটাল মাৰিব লাগিব, কাৰণ ইয়াত বহুত বন হৈছে। এই বনখিনি চাফা কৰিলেহে এইখিনি বাচিব, কাৰণ নহ'লে যি বৰষুণ দিব, তো বাৰিষাৰ ছিজন, বৰষুণ দিলে যদি জলকীয়াৰ তলত বেছিকৈ ঘাঁহ থাকে, জেকা লাগি মৰি যাব চব। তো এতিয়া মই অলপ কাম কৰিম, চাই থাকিব। ঘৰৰ খেতি কাম কৰি ভালো লাগে, কিন্তু বৰ গৰম, কৰিবই লাগিব, উপায় নাই, পৰিস্থিতি বেয়া। বাহিৰত কামতো যাব নোৱাৰি, একো চাকৰি কৰিব পৰা নাই, একো ইণ্টাৰভিউ দিব পৰা নাই, চব বন্ধ হৈ আছে। তো ভাবিলোঁ এবাৰ খেতিকে কৰোঁ, দেখাই দিলোঁ খেতিকে কৰোঁ, কি কৰিব আৰু, ঘৰতে আছোঁ, ছেফ আছোঁ, খেতি কৰিছোঁ, বিক্ৰী কৰিছোঁ, কৰি আছোঁ। আপোনালোকে চাই থাকিব মোৰ এই চেনেলটো। আজি নতুনকৈ খোলা চেনেল, প্ৰায় 6-7 মাহ মানে হ'ল। ভিডিঅ' দি আছোঁ এটাকৈ, পৰা নাই, বা আমাৰ ডিম্পু দা বা বেলেগৰ নিচিনা আমি দিব পৰা নাই, কাৰণ দূৰত যাব পৰা নাই, একো ভাল ব্লগে কৰিব পৰা নাই। তো মই ভাবিলোঁ এই সৰু সুৰা ভিডিঅ'য়ে ঘৰত কি কৰোঁ, কি নকৰোঁ, এয়া আজি খেতিত আহিছোঁ, এইবিলাকে দিবলৈ চেষ্টা কৰি আছোঁ। আৰু আপোনালোকে যদি ছাপোৰ্ট কৰে, নিশ্চয় আকৌ পিছলৈ মই ভালকৈ দিবলৈ চেষ্টা কৰিম। তো চাই থাকিব মোৰ চেনেলটো ভইচ অফ ভৈৰাগুৰি, আৰু ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, যাতে মই নেক্সট আৰু কৰিবলৈ
অলপ উৎসাহ পাওঁ। ধন্যবাদ।